নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ নিশ্চয় ভালেই। আজি ভিডিঅ'টো বনালোঁ এটা কাৰণত বনালোঁ, মানে কি মোৰ নিজৰ মনৰ আশা কিছুমান ভাবি থকা কিছুমান পূৰণ হৈছে কাৰণে। আজি মই এটা কথা গম পাইছোঁ, এইখন এটা আশা আছিলে দোকানখন কৰিম বুলি, দোকানখন কৰিলোঁ। আৰু এতিয়া আকৌ দুটা নতুন আশা আছিলে, এতিয়া পূৰণ কৰিছোঁ। কিনো পূৰণ কৰিছোঁ তেন্তে আহকচোন চাওঁ এবাৰ। এয়া লৈছোঁ মই এতিয়া নতুনকৈ ঘৰতে আৰম্ভ কৰিব লৈছোঁ এইবিলাক LED বাল্ব বনোৱা। LED বাল্ব বনাবৰ কাৰণে তৈয়াৰ কৰিলোঁ বস্তু এইবিলাক। LED বাল্বৰ এইবিলাক ফেক্টৰী মেচিনবিলাক, এইবিলাক LED বাল্ব বনোৱা মেচিনবিলাক আনি লৈছোঁ। আৰু এইটো হৈ গ'ল মোৰ হাৱাই চেণ্ডেল বনোৱা মেচিন। এয়া হ'ল মোৰ LED বাল্বৰ বস্তুবিলাক আনি লৈছোঁ অলপ অলপ কৰি। এয়া হাৱাই চপ্পলৰ যিবিলাক হাৱাই চপ্পল বনোৱা হয় তাৰ হেৰিবিলাক ৰাবাৰবিলাক। এইবিলাক হৈ গ'ল হাৱাই চপ্পলৰ ৰবৰ। নানা ধৰণৰ আছে হাৱাই চপ্পলৰ ৰবৰ, আপুনি পাব নানা ধৰণৰ হাৱাই চপ্পলৰ হ'ব। এইবিলাক লেডিছৰ আছে, জেন্টছৰ আছে, কিডছৰ আছে, বাচ্ছাৰ এইবিলাকো। আৰু এইবিলাক হৈ গ'ল আপোনাৰ চপ্পল বনোৱাৰ হাৱাই চপ্পলবিলাকৰ যিবোৰ বনোৱা সঁজুলিবিলাক, নানা ধৰণৰ চাইজৰ আছে। এইটো হৈ গ'ল হাৱাই চপ্পলৰ ৰবৰবিলাক। এইবিলাক বস্তু ষ্টকত বৰ্তমান ৰাখি লৈছোঁ, কাম আৰম্ভ কৰি আছোঁ। আৰু সৰু সুৰাকৈ দুই এটা বস্তু বনাইছোঁ। এইটো মই নিজে বনোৱা বাল্ব জ্বলি আছে আৰু দেখাই আছোঁ। এইবিলাক বাল্ব বনাই মই ৰেডি কৰি ৰাখিছোঁ বাল্বৰ ক্ষেত্ৰত। আৰু এইখিনি হাৱাই চপ্পলো এইখিনি বনালোঁ অলৰেডি। এইবিলাক হাৱাই চপ্পল, এইবিলাক লেডিছৰ আছে, এইবিলাক জেন্টছৰ। বহুত আশা আছিল এনেকুৱা এটা কৰিম বুলি, সেইকাৰণে আৰম্ভ কৰিছোঁ। তেন্তে বন্ধুসকল, আপোনালোকে মোৰ আশাবোৰৰ বিষয়ে দেখিলেই, যাতে মই সফল হওঁ, সকলোৱে আশীৰ্বাদ কৰক। ধন্যবাদ।